both will break your chains. We have the key. Open your eyes and see. We are the ones who know the answers, and they ain't never gonna hold us back. The sea is rising like it dances. everyone, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আপোনালোক সকলোকে মোৰ আজিৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া সময় হৈছে 9টা বাজিছে। এতিয়া গা পা ধুই আহিলোঁ সোনকালে খৰখাদাকে মানে। আৰু চিপচিপকে বৰষুণ এজাকো দি আছে দেই। কি যে হ'ব আজি, মানে ভয় লাগিছে মনটো, কাৰণ ক'ভিডৰ যে ছেকেণ্ড ড'জটো আজি দিম বুলি মানে এখেতে মোক ফোন কৰিছিলে। এতিয়া দিব হস্পিটেললৈ কাবালৈ ফোন কৰিলে মানে সেনেকৈ গম পোৱা হ'ল আৰু এখেতে কামৰ পৰা বাহিৰে লৈ আহিব, তাৰপিছত মই ল'ম। সেইটো কাৰণে মই একদম জল্দি ৰাতিপুৱাই চব ৰুটি ভাত ভাজি বনাই দিলোঁ। পিছত বা আকৌ কি হয় ন, আকৌ বেজী লোৱাৰ পিছত প্ৰথম বেজীটো যেতিয়া লৈছিলোঁ একদম মানে কণ্ডিশ্যন খুবেই বেয়া হৈ গৈছিলে। সেইটো কাৰণে বহুত ভয় লাগি আছে, মানে কি হ'ব কি নাই। এখেত এতিয়া আহি পোৱা নাই, এখেত আহি পালেই মানে মই যাম। বহুত ভয় লাগি আছে মানে কি হ'ব। বৰষুণো দি আছে, আকৌ এখেতৰ কাম আছে ন। আৰু এফালে আটা সানি থৈছোঁ, এফালে বনাই থৈছোঁ ভাজি মই আলু অমিতা আৰু পটল ভাজিছোঁ। এফালে ভাত, দালখিনি ক'ত গ'ল দালখিনি। আৰু এইফালে চব ঘৰ যাওঁ কওঁতে ইমান কেইজনী ওলালে পঁইতাচোৰণি। ইছৰাম, এখেতে মানে ৰাতি মানে কি এই চবডাল পাৰি থৈছিলে। ল'বলৈ যাম বুলি কৈছিলোঁ যে আপোনালোকক, সেই ভেকচিন লৈ মেলি আহিলোঁ। ভয়ো লাগিছিলে, মানে নাজানো দেই বিষাই নে কি, ৰাতি হ'লেহে গম পাম। আৰু এতিয়ালৈকে একো হোৱা নাই। পিছে গৰম উঠি গৈছে একদম, মানে ক'লা মলা পৰি আহিলে মুখখন দেই। এতিয়া গাটো ধুই লওঁ। তাৰপিছত আজি আমাৰ এইফালে বহুত বান্দৰ ওলাইছে। বহুত দিন অহা নাছিলে দেই, আজি আহিছে। একদম পূৰা টিঙৰ ওপৰত উঠি আছে বান্দৰসকলে। তাৰপিছত এতিয়া ভাত চাতটো সেয়া ওপৰত বান্দৰ, টিঙৰ ওপৰত চোৱা বান্দৰ, চোৱাগৈ যোৱা টিঙৰ ওপৰত। আমাৰ ইয়াৰ বান্দৰ দেখি একদম পূৰা মানে জঁপিয়াইছে আৰু পূৰা। সেয়া দেখিছা। ভাত পানীটো চব বনাই মেলিয়ে গৈছিলোঁ। এতিয়া গাটো ধুই লওঁ, তাৰপিছত বেটাকো খুৱাওঁ ভাত, নিজেও খাওঁ। তাৰপিছত মানে বেজী এইখন হাততে দিলে, বাওঁ হাতত। একেবাৰে নাই বিষোৱা, কিন্তু নাজানো দেই ৰাতিলৈ কি হয়। তেনেহ'লে আপোনালোকক পিছত লগ পাই আছোঁ। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আপোনালোক সকলোকে মোৰ আজিৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কালি মানে আৰু ভিডিঅ' কৰা নহ'ল, আজি পিছদিনাখন হয়। কালি কৈছিলোঁ নহয় আপোনালোকক, ভেকচিন ল'বলৈ গৈছিলোঁ, ভেকচিনৰ ছেকেণ্ড ড'জটো ল'বলৈ গৈছিলোঁ, লৈ আহিলোঁ। আৰু আহি মানে কি আৰু সেয়া আৰু আহি পিনে ভাত চাত খালোঁ, বনাই মেলি থৈয়ে গৈছিলোঁ বাৰু। ভাত চাত বেটাকো খোৱালোঁ, নিজেও খালোঁ। তাৰপিছত তাক খুৱাওঁ বুলি তাৰ লগতে শুই দিলোঁ যে একদম মানে আৰু একেবাৰে 5:30মানত উঠিছোঁ। আৰু ভিডিঅ' কৰিবলৈ মন নকৰিলোঁ। আজি পিছদিনাখন হয়। আৰু ভেকচিন লৈও কিন্তু ইমান এটা মানে প্ৰথম ভেকচিনটো যিমানখিনি তাৰমানে হেৰি কৰিছিলে, এই ছেকেণ্ড ড'জটো ইমান হেৰি নকৰে নেকি, সিমান এই বাওঁ হাতত লৈছোঁ, এইডোখৰত লৈছিলোঁ ভেকচিন বেজীটো। এতিয়ালৈকে তেনেকৈ একো হোৱা নাই। কিবা কিবি এনেকৈ কৰিয়ে আছোঁ বাৰু কামবিলাক, তেনেকৈ পৰি থকাকৈ একো হোৱা নাই। নাজানো আৰু দেই পিছত কি হয়। এইটো বেটা লুকাই চাই আছে। এইফালে ৰাতিপুৱা নহয় আৰু 8:30মান হৈছে। মই চাওমিন বইল কৰি আছোঁ। আৰু কেৰাহীটো দেখি আপোনালোকে ভাবিছে চাগে একেটা কেৰাহীতে চব্জিও বনায়, চাওমিনো বইল কৰে, চব কৰোঁ। আচলতে বেলেগ কেৰাহী আৰু উলিয়াই থাকিবলৈ মন নাযায় আৰু, কাৰণ দুটাহে মানুহ। বেলেগ আছে আৰু দুটা কেৰাহী আছে, এই ডাঙৰ সেইকেইটাত আমালে শাক বনালে মানে তলতে একদম লাগি থাকে। এফালে বহি আছোঁ এতিয়া অকণমান, নিজকো অকণমান ৰেষ্ট দিব লাগে ন। চাওমিন বনালোঁ, খালোঁ, এখেত কামলৈ গ'ল। এতিয়া অকণমান বহিছোঁ আৰু আপোনালোকৰ লগত।
এনেই আৰু কথা পাতোঁ বুলি। তাৰপিছত এতিয়া আকৌ ভাত বনাবলেই হ'ব। চাওমিন মানে কি আৰু একেবাৰে মানে বজাৰৰ নিচিনা হোৱা নাই আৰু, কাৰণ বজাৰৰ নিচিনা মানে কি আৰু ৰেষ্টুৰেণ্টৰ নিচিনা বনাবলৈ হ'লেতো বহুত কিবা কিবি লাগে ন। এতিয়া মানে ঘৰত যোনকেইটা আছিলে আৰু বস্তু মানে এই ধৰক বন্ধাকবি এনেকৈ আৰু অলপ চলপকৈ আৰু বনালোঁ। বহুত দিনৰ মূৰত আজি খালোঁ যে খুব ভাল লাগিলে কিন্তু খাই। সেইটোৱে, কিবা এটা বস্তু বনাওঁ বুলি ক'লে বহুত কিবা কিবি লাগে কিনিবলৈ ন, তেতিয়াহে মানে বস্তুবোৰ মানে হ'লেহে বনাবলৈ আচলতে মন যায়। চাওমিন পেকেট আনি থোৱা আছিলে যে সেইটো কাৰণে বনালোঁ। কেতিয়াবা ভালকৈ যেতিয়া বনাম তেতিয়া আপোনালোকক দেখুৱাম, ৰেচিপিটো শ্বেয়াৰ কৰিম বাৰু ধুনীয়াকৈ। আজি এনেই মানে ঘৰত যোনকেইটা আছিলে সামগ্ৰী সেইকেইটাই বনালোঁ যে সেইটো কাৰণে ইমান এটা ভালকৈ নেদেখুৱালোঁ আপোনালোকক। আৰু এতিয়া অকণমান বহিছোঁ, তাৰপিছত আকৌ বনাবলৈ হ'ব খানা। এইবোৰে আৰু দিনটো এনেকৈ মানে যায়গৈ আৰু। ক'তো যিহেতু যাব পৰা নাই ন, মানে ইমান ক'ৰবাত যাওঁ যাওঁ লাগিছে, মানে কিমান আৰু ঘৰতে ভিতৰতে সোমাই থাকিম, আমনি লাগিছে মানে ভিতৰত সোমাই সোমাই। এখেতে মানে নিবলৈ ভয় খায় আৰু, বিশেষকৈ সৰু ল'ৰা আছে যে সেইটোও হয়। কণী দম, এগ কাৰী, নহয়, আজি বনাম আমলেট কাৰী। আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে এনেকৈ বনাই খাইছে নাই বাৰু, ক'বচোন মোক কমেণ্টত। মই পিছে খাইছোঁ, কিন্তু মানে বিয়া হোৱাৰ আগতে মাহঁতৰ ঘৰত এনেকৈ খোৱা নাছিলোঁ মানে। বহুত বস্তুৱেই মাহঁতৰ ঘৰত মানে নোখোৱা, এতিয়া মানে এতিয়া খাইছোঁ মানে। আগতে মানে কণী আমলেট আৰু ডাইৰেক্ট আমলেট কৰোঁ, সেনেকৈয়ে খাওঁ। আকৌ কণী আমলেট কৰিও যে আকৌ মানে জোল কৰি খাব পাৰি সেইবোৰ মানে নাজানিছিলোঁ দেই। সেনেকৈ খাই নাই পোৱা। আজি বনাম বুলি ভাবিছোঁ, কাৰণ কণী দমটো খাই থকা হয়, মানে বইল কণী, যোনটো বইল কণী আৰু আলুৰ লগত বনোৱা সেনেকৈ দমটো খাই থকা হয়। আজি সেইকাৰণে ভাবিছোঁ কণী আমলেট কৰি মানে জোল নিচিনা কৰোঁ। আপোনালোকেতো বহুতেই খাইছেই চাগে। বনাওঁ তেনেহ'লে, এতিয়া যাওঁ বনাওঁগৈ আৰু তেন্তে ব'লক আপোনালোককো লগতে লৈ যাওঁ, ব'লক তেন্তে। আমলেট কাৰীৰ এই ৰেচিপিটো বনাবৰ বাবে মোক লাগিব কণী। মই 3টা লৈ লৈছোঁ, প্ৰয়োজন মতে আপোনালোকে লৈ ল'ব পাৰে কণী। ইয়াত সৰু সৰুকৈ মই পিঁয়াজ কাটি লৈছোঁ। কণীকেইটা ইয়াত ভাঙি মানে মিক্স কৰি ল'ম জলকীয়া দি। আৰু এইফালে ডাঙৰ চাইজৰ পিঁয়াজ কাটি থৈছোঁ মই। ডাঙৰ চাইজৰ পিঁয়াজ 2টা কাটি লৈছিলোঁ। আৰু এইফালে লৈছোঁ বিলাহী এটা, সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে বিলাহীটো পেষ্ট বনায়ো দিব পাৰে। এইফালে ৰচুন কেইডোখৰ লৈছোঁ, ৰচুন কেইডোখৰ মই গুড়ি কৰি ল'ব লাগিব খুন্দনাটোত। আৰু আদা আজি মোৰ ওচৰত নাই। এইফালে মই লৈ লৈছোঁ কেইডোখৰমান আলু, আৰু এইফালে লৈছোঁ 3টা মই জলকীয়া। এতিয়া কণীকেইটা মই প্ৰথমতে ইয়াত ভাঙি লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। কণীকেইটা আমলেট কৰাৰ পিছত মই এতিয়া এইফালে এখন পাতি লৈছোঁ কেৰাহী, আৰু মই তাত তেল দি দিছোঁ আৰু পিঁয়াজ দিছোঁ। অকণমান সময় মই ডাঙৰকৈ যোনখিনি মানে কাটি থৈছিলোঁ পিঁয়াজ, সেইখিনি দি দিছোঁ। অকণমান সময় আমি ভাজি থাকিব লাগিব। আৰু ইয়াতে মই এতিয়া দি দিম আদা মোৰ ওচৰত নাছিলে, ৰচুন যোনখিনি মই গুড়ি কৰি ৰাখিছিলোঁ সেই ৰচুনখিনি দি দিম। আৰু অকণমান সময় দুইখিনি ভাজি থাকিম মানে ৰচুনৰ গোন্ধটো যেতিয়ালৈকে মানে অকণমান ওলাব, তেতিয়ালৈকে আমি অকণমান সময় ভাজি থাকিম। পিঁয়াজ আৰু ৰচুনৰ কালাৰটো যেতিয়া অকণমান গল্ডেন নিচিনা হ'ব, তেতিয়াই মই ইয়াত দি দিম বিলাহী আৰু আলুখিনি, আৰু অকণমান দি দিম হালধি ৰং, আৰু গোটেইখিনি ভালদৰে লৰাই ভাজি থাকিম এতিয়া অকণমান সময়। অকণমান সময় ভাজি থকাৰ পিছত মই ইয়াতে দি দিম অকণমান জলকীয়া ৰং, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, আৰু দি ভালকৈ আকৌ ভালদৰে ভাজি থাকিম। আৰু ইয়াত আমি অকণমান পানী দি মানে ভাজি থাকিব লাগিব, নহ'লে তলৰ ফালে লাগি যাবও পাৰে। সেইটো কাৰণে অকণমান লৰাই আৰু একেবাৰে অকণমান আমি পানী দি ভাজিম। মানে এতিয়া ধুনীয়াকৈ মানে মছলাখিনিৰ লগত মানে আমাৰ ভাজিখিনি গোটেইখিনি ভালদৰে মিক্স হৈ যাব তাৰমানে।
এফালে চাওক কণীকেইডোখৰ মই এনেকৈ ভাঙি ল'লোঁ, গোটেইকেইডোখৰ চাৰিফাল কৰি লৈছোঁ। এফালে আমাৰ টেষ্টিং কৰা মানুহ টেষ্টিং কৰি চাওক। এইটো এটা দাইল ঔটেঙা হয়, এইটো টেষ্টিং কৰি চাওক কেনেকুৱা হৈছে। নিমখ চিমখ এফালে এখেতে খাই আছে ভাত, আৰু এতিয়া ভাত খাওঁ ভাবিছোঁ ইমানতে ভিডিঅ'টো শেষ কৰোঁ। ভিডিঅ'টো আপোনালোকে চাব আৰু কেনেকুৱা লাগিলে ক'ব। যদিহে ভাল লাগিলে এটা লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ ভিডিঅ' আজি প্ৰথমবাৰ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষৰ বেল আইকনটো দবাই দিব, যাতে মই বনোৱা সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। আন এটা ভিডিঅ'ৰ সৈতে, আন এটা ধুনীয়া নতুন ৰেচিপিৰ সৈতে আকৌ লগ পাম। আজিলৈ বাই বাই।